বজাৰত আমি বজাৰ কৰিব আহিছোঁ আকৌ ফ্ৰেছ দেখাব লাগিব ন গাখীৰ চাহ বনাব গাখীৰ চাহ খাম দেই ইয়াৰ পৰা এপাকে আমি বজাৰ কৰিলা খাইছা guys, welcome back to my channel to myself Thitu. So আজি মই গৈ আছো স্কুলত পুৰা ৰেডি হৈ গেন আপোনালোকৰ ওচৰত আহিছো যেতে বেছি টাইম ওয়েষ্ট নকৰো সো এতিয়া আমি গৈ আছো স্কুল আৰু স্কুলত আজি এটা বিশেষ মেলা হৈ আছে আপোনালোকে মোৰ আগৰ ভিডিওটো চাগে চাইছিলে 1 year back ভিডিও এটা আছিলে শিশু মেলা হৈছিল তো আজি শিশু মেলা হ'ব গৈ আছে তো আপোনালোকে ভিডিওটো চাই থাকিব আৰু লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰম্ভণিতে কৰি দিলো তো লেটস গো তো গাইজ মই আহি পালোঁ স্কুলত আৰু দেখিছে ন পৰিৱেশটো পূৰা বজাৰৰ পৰিৱেশ হৈ পৰিছে চাৰিওফালে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ বজাৰত যেনেকৈ বহি থাকে মানুহবোৰ তেনেকৈ বহি আছে আৰু এইটো কি কাৰণত কৰা হৈছে সেইটো আপোনালোকক আমাৰ প্ৰধানাচাৰ্যই বুজাই দিব ভালকৈ কথাটো ক'ব আৰু ইয়াৰ পিছৰে নেক্সট ক্লিপটোত আপোনালোকে শুনি ল'ব পাৰিব তেওঁ কিদৰে কয় আপোনালোকে ভালকৈ শুনি লওক নমস্কাৰ আজি আমাৰ শংকৰদেৱ বিদ্যানিকেতন জাগিৰোডৰ যি বাণিজ্য মেলা হৈছিল সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে লগতে অভিভাৱক অভিভাৱিকা আচাৰ্য সকলো অংশগ্ৰহণ কৰিছে আৰু আমাৰ জাগিৰোড অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক বস্তু বিক্ৰী কৰিবৰ কাৰণে আনিছিল আমি দেখা পালোঁ 10 বজাত শুভাৰম্ভ কৰিছোঁ কিন্তু 10:30টাৰ ভিতৰতেই গোটেই বস্তু প্ৰায় শেষ হৈ গৈছে আৰু 2 এপত বস্তু আছে মাত্ৰ বাকী ছাত্ৰ ছাত্ৰীসকলৰ মাজতো উৎসাহ বাঢ়িছে কাৰণ তেওঁলোকে বস্তু বিক্ৰী কৰি পইচা এটা পাইছে গতিকে এই চেগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ যি গণিতৰ প্ৰতি যি ধাৰণা সেই ধাৰণাটো দিবৰ কাৰণে শংকৰদেৱ বিদ্যানিকেতন জাগিৰোডৰ সকলো আচাৰ্যই এটা প্ৰচেষ্টা লৈছে তো আপোনালোকে গম পাইছে যে কি কাৰণে এইটো শিশু মেলা পতা হৈছে এইটো আমাৰ প্ৰধানাচাৰ্যই বহুত ধুনীয়াকৈ বুজাই দিলে আপোনালোকক আৰু ভিডিঅ'টো পুৰা এণ্ডলৈকে চাব স্কিপ নকৰাকৈ বহুত বেলেগ বেলেগ বস্তু দেখা পাব আপোনালোকে বজাৰখনত কেনেকৈ ধৰণত কি কৰিলোঁ আমি তো ভিডিঅ'টো চাই থাকক ওইটো উল্টা হ'ল মোৰ এফালে পৰা যাম দিয়ক এফালে আপুনি চাব আকৌ চব্জিহে যাম চব্জিয়ে আৰু কচু চচু লৈ আহিছোঁ মূলা লিখি থৈ দিলোঁ ক'ত চব্জি এইবাৰ তুমি আনিছা মুড়িৰ লাড্ডু কি হয় আইচক্ৰীম 20 টকাকৈ বেচা আপোনাৰ কাৰণে 10 টকা লৈ যাম আপোনাৰ কাৰণে 5 টকা 10 টকা কোৱা 2 টকা বুলি গোটেই দোকানখনে লৈ ল'ম তেতিয়া গোটেই ফ্ৰী গ'ল নহয় এটা আচ্ছা মহিলাকে মিলাই নাই চব্জি কৰ চব্জি না কৰে না অমিতা হৈ গেল অমিতা না আচ্ছা কলটো খানে চাউল নেকি চানা নেকি চানা এবাৰ প্ৰাঞ্জিতে কি আনিছে ঘুগুনি বঢ়িয়া যোৱাবাৰ গাখীৰ চাহ বনাব গাখীৰ চাহ খাম দেই ইয়াৰ পৰা এপাকে আমি বঢ়িয়া আজি বঢ়িয়া হৈছে
গুড গুড এনেকা হ'লে ভাল মঙলবাৰ যে আজি খাই দিব লাগিব আৰু দে উঠাই দিওঁ জুম কৰি কেনে অকণমান বৰ কালাৰফুল পিঠা কালাৰফুল পিঠা আছে ধুনীয়া আছে সান্দহ আছে কি এই জলকীয়া আগে ভিডিঅ' কৰিছো পিছত কিনিব লাগিব যে কিচেন কৌশিক চাউল টিকলি টিকলি দোকানী আমাৰ বজাৰৰ ফেচ বজাৰত আমি বজাৰ কৰিব আহিছোঁ আকৌ ফেচ দেখাব লাগিব ফেচটো দেখাম আকৌ কিনিবা নাই বজাৰত বস্তু কিনিবা আহিছে মেলা 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 কিবা কিনিবা নাই কিনিব কি কিনিব আমাৰ তোমাৰ ফেভৰেট বস্তু
লাগিবই বাৰু আপোনালোকে চাই আছে মাইক্ৰাফ্ট যিটো ইয়াতে সকলো ধৰণৰ কণ্টেণ্ট আহে আজি আমাৰ নিকেতনত চলি আছে শিশু মেলা কণ্টেণ্ট মই ইফালে মই কেক বনাইছোঁ এইবিলাক 30 টকীয়া এইবিলাক 50 টকীয়া প্ৰমোচন কৰি দিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব অঁ ঠিকেই तो गाइस इसी बात पे एक सब्सक्राइब हो जाए तो प्लीज़ सब्सक्राइब कर दियो এতিয়া নহয় তুমি কোৱা কি কি আচাৰ আছে কৈ দিয়া এবাৰ এইখিনি জলফাই আছে এইখিনি বগৰী আছে আমৰ আচাৰ কিন্তু লিমিটেড দেই অকল 5টাহে আছে এইটো আমলখি ন আমৰ আচাৰ খালি 5টাহে আছে আমৰ আচাৰ লৈ যাব লাগে ল'ব লাগে খাব লাগে বঢ়িয়া যোৱা বছৰ আহিছিলোঁ দেৰি হৈছিল এইবাৰ যেতিয়া মই এখেতৰ মুখত শুনিলোঁ যে আজি বোলে হাঁহিয়ে থাকে তাই এইটো কি কেক হয় চচ কেক হ'ব তাই গাইজ ল'লোঁ অকণমান সান্দহগুড়ি আৰু এতিয়া ইয়াতে ফুচকা বেচিছে ফুচকাকে খাওঁ বুলি ভাবিলোঁ অলপ ফুচকা খাওঁ আমি আমি ফুচকা খাম আৰু দেই কিয় খোৱা আমি ফুচকা খাম এতিয়া ন এটা থৈছোঁ দেই খাইছা খাইছা কাষ্টমাৰ ভিৰ আজি তো গাইজ ইয়াতে ফুচকাটো খালোঁ ভালে লাগিছে খাই আৰু ইয়াৰ পিছত আমি আৰু অলপ ইফাল সিফাল ঘূৰিলোঁ তো চাই থাকক ভিডিঅ'টো
বহুত গৰম এই এখন দে এইটোত কি আছে এইটোত কি আছে চাওমিন চাওমিন কিমান প্লেট 20 টকীয়াকৈ কি খাই আছে আপুনি কি খাইছে বজাৰৰ নে চানা অ' বঢ়িয়া তো গাইজ মই এতিয়া জাষ্ট ৰিটাৰ্ণ হ'ব ওলাইছিলোঁ ঘৰলৈ স্কুলৰ পৰা কাৰণ বজাৰ কমপ্লিট হৈ গ'ল স্কুলৰ আৰু দেন মোৰ মাক ফোন আহিলে আৰু ক'লে যে এতিয়া আমাৰ ইয়াতে চিনেমা হলৰ ওচৰতে জাগীৰ ৰোডত মাছৰ মেলা হৈ আছে আৰু সেইকাৰণে মই মাছৰ মেলাত যাম বুলি ক'লে আৰু তাৰপিছত মাৰ লগত মই মাছৰ মেলাত গ'লোঁ আৰু চাওক ইয়াতে ইমান সোপা বিভিন্ন ধৰণৰ মাছ আছিলে তাৰে পৰা আমিও কিনিলোঁ বাৰু মাছ আৰু এয়া চাই থাকক ভিডিঅ'টো আপোনালোকে দেখিছে বহুত বেলেগ বেলেগ টাইপৰ মাছো আছিলে এণ্ড দেন আমি ঘৰত ৰিটাৰ্ণ হৈ গ'লোঁ Hey guys, তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগিছে দেন লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিলেহে মই গম পাম আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে তো ভিডিঅ'টো যদি আপোনালোকে সঁচাকৈ চাই ভাল লাগিছে দেন প্লিজ শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'লৈ বেল আইকনটো ক্লিক কৰি দিব তো আজিলৈ মানে বাই